নমস্কাৰ বন্ধু বান্ধৱীসকল আজি এই ভিডিঅ'টোত মই আলোচনা কৰিম লক্ষ্মীনাথ বেজবৰুৱাৰ দেৱৰ চমু পৰিচয় যেটো আহিবলগীয়া সকলো অসম চৰকাৰৰ কম্পিটিটিভ পৰীক্ষা যি প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে অতিকৈ দৰকাৰী হয় সো আমি অসমীয়া সাহিত্য লেখকসকল বা কবিসকল বা অসমীয়া সাহিত্যৰ যিসকল বিখ্যাত ব্যক্তিসকলৰ বিষয়ে চমু পৰিচয় জনাটো অতিকৈ দৰকাৰ কিয়নো তাৰ পৰা 2-3টা questions প্ৰায়বিলাক প্ৰতিযোগিতামূলক পৰীক্ষাত অহা দেখা পোৱা যায় সো ভিডিঅ'টো পলম নকৰি আমি আজি আলোচনা কৰো লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ বিষয়ে মই এই টুকাটো লৈছো ক্লাছ 11 যি এছএছ ফাৰ্ষ্ট ইয়াৰ অসমীয়া সাহিত্যৰ পৰা সো আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লক্ষ্মীনাথ বেজবৰুৱা জন্ম অভিভক্তৰ নগাঁও জিলা আহতগুৰিত তেওঁ জন্মগ্ৰহণ কৰিছিল শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা 1886 চনত তেওঁ এন্ট্ৰেন্স পৰীক্ষা উত্তীৰ্ণ হৈ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বিএ উপাধি লাভ কৰে এমএ আৰু বিএল পঢ়িছিল যদিও আধৰুৱাকৈ এৰি তেওঁ ব্যৱসায়ত মনোনিৱেশ কৰে 1891 চনত বংগদেশৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞা সুন্দৰীৰ লগত তেওঁ বিবাহ সম্পন্ন হয় এই টুকাটো পৰা বিশেষ ইম্পৰ্টেন্ট হয় প্ৰজ্ঞা সুন্দৰী তেওঁ বিবাহ পাশত আবদ্ধ হয় এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন কেতিয়াবা এক্সামত অহা দেখা পোৱা যায় বাকি ইমান ইম্পৰ্টেন্ট নহয় তেওঁ ক'ত পঢ়িছিল এই বিষয়ে কিছু জনা দৰকাৰ হয় কিন্তু পৰীক্ষাত তেনে ধৰণৰ কোৱেশ্চন অহা দেখা পোৱা নাযায় নেক্সট আমি যদি চাওঁ যুগৰ চেষ্টা আলোচনী জোনাকী কি বিষয়ে প্ৰায় আপোনালোক সকলোৱে জানে 1889 চনত প্ৰকাশ পাইছিল জোনাকী আৰু জোনাকী ত্ৰিমূৰ্তি বুলি ক'লে চন্দ্ৰকুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক আমি সকলোৱে জানো তাৰে এজন আছিল আমাৰ লক্ষ্মীনাথ বেজবৰুৱা দেৱ সো জোনাকীৰ ইয়াত লিখিছে যুগচেষ্টা আলোচনী জৰিয়তে সাহিত্য চৰ্চাত আত্মনিয়োজন কৰি অসমীয়া সাহিত্যৰ এক বিশিষ্ট মাত্ৰা দান কৰা সাহিত্যিকসকলৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা নিঃসন্দেহে সৰ্বাগ্ৰণী কবিতা নাটক উপন্যাস চুটিগল্প ৰম্য ৰচনা প্ৰবন্ধ সমালোচনা জীৱনী আদি আধুনিক সাহিত্যৰ সকলো দিশতে তেওঁ অৱদান অতুলনীয় তেওঁৰ ৰচনাসমূহ এটো বহুত বেছি ইম্পৰ্টেন্ট আপোনালোকে মনত ৰাখিব কবিতা কদমকলি তেওঁৰ কবিতা পুথি কদমকলি হয় পৰীক্ষাত কেতিয়াবা অহা দেখা পোৱা যায় যে কদমকলি কোনে ৰচনা কৰিছিল আপোনালোকে লিখিব লাগিব লক্ষ্মীনাথ বেজবৰুৱা ধেমেলীয়া নাটকৰ ভিতৰত লিটিকাই নুমল পাছনি চিকৰপতি নিকৰপতি এইখন হল ধেমেলীয়া নাটক লিটিকাই নুমল পাছনি চিকৰপতি আৰু নিকৰপতি যদি বুৰঞ্জীমূলক নাটক আমি চাবলৈ যাওঁ জয়মতী কোঁৱৰী যিখন নাটক অসমীয়াৰ প্ৰথম বোলছবি নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে এই জয়মতী কোঁৱৰী বুৰঞ্জীমূলক নাটকৰ পৰা জয়মতী বোলছবিখন নিৰ্মাণ কৰিছিল আপোনালোকক এই কোৱেশ্চনটো প্ৰায় এক্সামত দেখা পোৱা যায় জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে নিৰ্মাণ কৰা জয়মতী বোলছবিখন কোনখন বুৰঞ্জীমূলক নাটকৰ পৰা লোৱা হৈছিল আপোনালোকে লিখিব লাগিব লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ জয়মতী কোঁৱৰীৰ পৰা আন কেইখন বুৰঞ্জীমূলক নাটক হৈছে চক্ৰধ্বজ সিংহ বেলিমাৰ উপন্যাসৰ ভিতৰত পদুম কোঁৱৰী আপোনালোকে দেখিছে উপন্যাসৰ ভিতৰত পদুম কোঁৱৰী চুটিগল্প সুৰভি পৰীক্ষাত এইটো এটা ইম্পৰ্টেন্ট হয় সুৰভি প্ৰথম অসমীয়া চুটিগল্প হয় মনত ৰাখিব সুৰভি প্ৰথম অসমীয়া চুটিগল্পৰ ভিতৰত আন কেইখন হৈছে সাধু কথা কুকি জুনবিৰি কেহুকলি সাধু কথাৰ ভিতৰত হৈছে জুনুকা বুঢ়িয়াই সাধু আমি সকলোৱে জানো বুঢ়িয়াই সাধু মই চিনাকি কৰি দিব কোনো দৰকাৰ নাই ককা দেউতাৰ আৰু নাতি লৰা যদি হাস্য ৰসাত্মক পুথি হিচাপে চাওঁ কিপাবৰ বৰবৰুৱা কাকতৰ টোপোলা কিপাবৰ বৰুৱা উভতনি কিপাবৰ বৰুৱা ভাবৰ বুৰবুৰণি বৰুৱা বুলনি এই কেইখন তেওঁৰ হাস্য ৰসাত্মক পুথি হয় ইয়াৰ পিছত যদি আমি তেওঁৰ বিষয়ে আৰু চাবলৈ যাওঁ আমি দেখা পাম জীৱন আত্মজীৱনী আদি কিপাবৰ বৰুৱা বৰবৰুৱা বুলনি জীৱন আত্মজীৱনী আদি দীননাথ বেজবৰুৱা সংক্ষিপ্ত জীৱনচৰিত শ্ৰী শ্ৰী শংকৰদেৱ মহাপুৰুষ শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱ মোৰ জীৱন সোঁৱৰণ পত্ৰলেখা দিনলেখা
আলোচনাত্মক পুথি হিচাপে কামত কৃতিত্ব লভিবৰ সংকেত, ভাগৱতৰ কথা, ভাৰতবৰ্ষৰ বুৰঞ্জী, তত্ত্ব কথা, শ্ৰীকৃষ্ণ কথা, দ্য ৰিলিজন অফ লাভ এণ্ড ডিভোশ্যন ইত্যাদি তেওঁৰ হৈছে। এইকেইখন হ'ল তেওঁৰ আলোচনাত্মক পুথি। আৰু যদি আমি চাবলৈ যাওঁ অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনত 1924 চনত তেওঁ সভাপতি লাভ কৰিছিল। এইটো বহুত বেছি ইম্পৰ্টেণ্ট। লক্ষ্মীনাথ বেজবৰুৱা কোনখন অসম সাহিত্য সভা অধিৱেশনত সভাপতিত্ব লাভ কৰিছিল বুলি ক'লে আপোনালোকে ক'ব লাগিব গুৱাহাটী অধিৱেশন 1924 চন। তেওঁ বাঁহী আলোচনীখনৰ সম্পাদনা কৰিছিল। এইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট। মই আকৌ এবাৰ আপোনালোকক দেখাই দিব বিচাৰিছোঁ যিকেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয়। তেওঁৰ যি কবিতা পুথি হ'ল কদমকলি, ধেমেলীয়া নাটক, লিটিকাই, নুমল, পাচনি, চিকৰপতি, নিকৰপতি, বুৰঞ্জীমূলক নাটক, জয়মতী কুঁৱৰী, চক্ৰধৰ সিংহ, বেলিমা, উপন্যাস হিচাপে পদুম কুঁৱৰী, উপন্যাস অকল এখনে হয় মনত ৰাখিব, পদুম কুঁৱৰী হয়। কবিতা পুথিও এখনে হয়, কদমকলি হয় মনত ৰাখিব। চুটিগল্প হিচাপে যদি আমি চাবলৈ যাওঁ সুৰভি, সাধু কথা কুকি, জোনবিৰি, কেহুকলি। সাধু কথা যদি আমি চাবলৈ যাওঁ জুনুকা, বুঢ়ী আই সাধু, ককা দেউতা আৰু নাতি ল'ৰা। আমি যদি তেখেতৰ হাস্য ৰসাত্মক পুথিসমূহ যদি চাবলৈ যাওঁ তেনেহ'লে আমি পাম, আপোনালোকে ইয়াত দেখা পাইছে হাস্য ৰসাত্মক পুথি হিচাপে কৃপাবৰ বৰুৱা কাকতৰ টোপোলা, কৃপাবৰ বৰুৱা উভতনি, কৃপাবৰ বৰুৱা ভাৱৰ বুৰবুৰণি, বৰবৰুৱা বুলনি, জীৱন আত্মজীৱনী আদি। দীননাথ বেজবৰুৱা সংক্ষিপ্ত জীৱনচৰিত, শ্ৰী শ্ৰী শংকৰদেৱ, মহাপুৰুষ শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱ, মোৰ জীৱন সোঁৱৰণ, পত্ৰলেখা, দিনলেখা। যদি আলোচনাত্মক পুথি হিচাপে আমি চাবলৈ যাওঁ কামত কৃতিত্ব লভিবৰ সংকেত, ভাগৱতৰ কথা, ভাৰতবৰ্ষৰ বুৰঞ্জী, তত্ত্ব কথা, শ্ৰীকৃষ্ণ কথা, দ্য ৰিলিজন অফ লাভ এণ্ড ডিভোশ্যন বহুত বেছি ইম্পৰ্টেণ্ট। আৰু এবাৰ কৈ দিব বিচাৰিছোঁ তেওঁ গুৱাহাটী অধিৱেশন 1924 চনত যি হৈছিল অসম সাহিত্য সভা তাত তেওঁ সভাপতি লাভ কৰিছিল বা সভাপতিত্ব কৰিছিল। বাঁহী আলোচনাত তেওঁ সম্পাদনা কৰিছিল। এয়া আছিল আমাৰ এইজন বিখ্যাত সাহিত্যিক তথা অসমীয়া সাহিত্যৰ উজ্জ্বল নক্ষত্ৰ বুলি ক'লেও বেয়া নহয় লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ চমু পৰিচয়। যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, পাৰিলে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিও দিব। থেংক ইউ।